আজি মোৰ ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আহিছোঁ এখন ফৰেষ্টলৈ। এতিয়া আবেলি 5টা বাজিছে আৰু এতিয়া ল'ৰাটোক লৈ মই খোজকাঢ়িবলৈ আহিছোঁ অকণমান। সি আছে মোৰ পিছফালে। ৰিবু সেইটো সি তাৰ বাইকখন ৰাইড কৰিব এতিয়া। বহুত ডাঙৰ ফৰেষ্ট একচুৱেলি। এইখন ফৰেষ্ট চাগে 11 মাইল মানে 16-17 কিলোমিটাৰমান চাগে দূৰ ডাঙৰ হ'ব। ইয়াত এতিয়া ঠাণ্ডা আৰম্ভ হৈছে লাহে লাহে। নৱেম্বৰৰ পৰা ঠাণ্ডা আৰম্ভ হৈ যায়। অক্টোবৰৰ পৰা অলপ আৰম্ভ হয় আৰু নৱেম্বৰ ডিচেম্বৰত ঠাণ্ডা বেছি হৈ যায়গৈ। আৰু কেতিয়াবা আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুটা মাহ বহুত বেছি ঠাণ্ডা। কেতিয়াবা -20লৈকে টেম্পাৰেচাৰ হয়। এই ৰাস্তাবোৰ যে দেখিছে এইবোৰ ট্ৰেইল হয় আৰু এনেকুৱা ট্ৰেইল ইয়াত বহুত আছে, মানে ৱাকিং ট্ৰেইল বা নহ'লে চাইকেল চলাবলৈ, বাইক ৰাইডিং এই সকলোবোৰ কৰিব পাৰি ইয়াত। আৰু এই যে ৱাকিং ট্ৰেইলবোৰ আছে ইয়াতে, এইবোৰ বহুত দূৰলৈকে আছে, মানে গোটেই ফৰেষ্টখনলৈকে, মানে গোটেই ফৰেষ্টখনেই মানে কভাৰ কৰিব পাৰি এটা ট্ৰেইলেৰে গ'লে। আৰু গৰমৰ দিনকেইটাত ইয়াত মানুহবিলাকে চাইক্লিং কৰে বা খোজকাঢ়ে, নহ'লে ব'টিং কৰিবলৈ আহে। যিহেতু ইয়াতে এইখন ফৰেষ্টতে এনেকৈ লেকো আছে, সৰু সৰু লেকবিলাক, তাতে এনেকৈ ব'টিং কৰে, মানে বহুতখিনি এক্টিভিটিছ কৰে ইয়াতে, আউটডোৰ এক্টিভিটিছবিলাক। সেইটো আশফিক, সি বাইকখন চলাই আছিলে, এতিয়া গ'ল ভিতৰলৈ। এই গোটেইখিনি জংঘলেই ইয়াত, মানে এখন ফৰেষ্টে হয়। ইয়াৰ ভিতৰত ধৰক হৰিণ এইবোৰ থাকে। এতিয়া ওলাই নাহে, সাধাৰণতে ঠাণ্ডা দিনতহে ওলাই আহে সিহঁতে। অলপ যেতিয়া ঠাণ্ডা পৰে, অলপ বৰফ চৰফ পৰে, তেতিয়া এনেকৈ দেখা যায় হৰিণবিলাকক। আমি এটা বেলেগ ট্ৰেইল লৈছোঁ, যিহেতু গোটেইখিনি কানেক্টেড হয় গোটেই ট্ৰেইলবোৰ। এনেকৈ এটা ট্ৰেইলৰ পৰা আন এটা ট্ৰেইললৈ এনেকৈ যাব পাৰি। তাৰ এইখন খুবেই বহুত বেছি প্ৰিয়, মানে ইমান বেছি ভাল পায় এই বাইকখন। যলৈকে নাযাওঁ লগত লৈ যাব লগা হয়। আৰু ইয়াত এল্ক নামৰ এটা এনিমেল পোৱা যায়। সিহঁতে বহি থাকে বাহিৰতে, আৰু এই ঠাইখিনিৰ নামো এল্ক গ্ৰ'ভ ভিলেজে হয়, মানে সেই এনিমেলটোৰ নামতে এই ঠাইখিনিৰ নাম দিয়া হৈছে। আৰু দেখিছেনে, এইখন ইয়াৰ মেপ হয়, বাচি ফৰেষ্ট এল্ক পেষ্ট্ৰিয়ৰ। ইয়াতে ধৰক বাচি লেক ব'টিং চেণ্টাৰ এনেকৈ আছে। ক'ত কি আছে এইবোৰ, নৰ্থ পুল আৰু তেনেকৈ বাচি মেইন পুল, এই সকলোবোৰ এনেকৈ ধুনীয়াকৈ অঁকা আছে ইয়াত। যিহেতু ৰাস্তাৰ সিটো পাৰলৈকে আছে ফৰেষ্টখন, সেইকাৰণে অকণমান অসুবিধা, বহুত ডাঙৰ হয় বিচাৰিবলৈ বস্তুবিলাক। আৰু এইটো চাব, ব'ট চেণ্টাৰ, অবজাৰভেশ্যন পইণ্ট, বাছ ষ্টপ, এনেকৈ ফিচিং ক'ত কৰিব পাৰি, বা স্ন' মোবাইলিং, এনেকৈ ৰেষ্টৰুমছ, পিকনিক গ্ৰ'ভ, এনেকৈ যিখিনি বস্তু আছে ইয়াতে গোটেইখিনি ধুনীয়াকৈ লিখা আছে। মোৰ পিছফালে এইখন ফেঞ্চিং, আৰু ইয়াৰ পিছফালে কেইটামান এল্ক আছে। সিহঁতে সাধাৰণতে আবেলি সময়তে ওলাই আহে, তেনেকৈ মানে এই ঘাঁহবোৰ খাবলৈ আহে। সেই পিছফালে দেখা পাইছেনে গম নাপাওঁ, অলপ আন্ধাৰ হৈছে। দেখিবলৈ একদম হৰিণৰ সৈতে একে হয়। আৰু কেইটামান লৈ আহা পাত, যোৱা।
ভাল লাগিছে খেলি তোমাৰ? আমি এতিয়া ঘৰলৈ গৈ আছোঁ। 6টা বাজিল আৰু ইয়াত 6টা বজাতে আন্ধাৰ হৈ যায়গৈ, মানে ছানছেট হয়। আৰু এতিয়া যাওঁ ঘৰলৈ। ঘৰটো ইয়াৰ পৰা 2 কিলোমিটাৰমানহে দূৰ হয়, 5 মিনিট লাগে ড্ৰাইভিং কৰিলে। এতিয়া আজিলৈ এইখিনিয়ে, আৰু লগ পাম মোৰ নেক্সট ব্লগটোত। আৰু তেতিয়ালৈ সকলোকে বিদায় জনালোঁ। বাই এভৰিৱান।